নমস্কাৰ বন্ধু বান্ধৱীসকল, চিনে ৰিভিউলৈ আপোনাক স্বাগতম। আজি মই এনে এখন নতুন অসমীয়া চলচ্চিত্ৰ ট্ৰেইলাৰৰ ৰিভিউ লৈ আহিছোঁ, যিখনৰ বিষয়ে কথা ক'বলৈ গৈ নিজে আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ। ইয়াত আছে এখন বাণিজ্যিক ছবিত থাকিবলগীয়া সকলো আকৰ্ষণীয় উপাদান। এক কথাত ক'বলৈ গ'লে ৰিচেণ্টলি মুক্তি পোৱা আপকামিং চিনেমাখনৰ অফিচিয়েল ট্ৰেইলাৰটো হ'ল এটা ব্লকবাষ্টাৰ ট্ৰেইলাৰ। তেন্তে পলম নকৰি ৰিভিউটো আৰম্ভ কৰোঁ আহক। মই আলোচনা কৰিব বিচৰা চিনেমাখনৰ নাম হৈছে অগ্নিবীৰ। আৰবি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই চিনেমাখন পৰিচালনা কৰিছে ৰজনী বৰ্মনে। এসময়ত চলগৰি নামৰ VCDৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা আমাৰ মৰমৰ আকাশদ্বীপ এইবাৰ এখন পূৰ্ণদৈৰ্ঘ্য বোলছবিত নতুন ৰূপত, নতুন বেশত আৰু নতুন দৃঢ়তাৰে ছবি জগতলৈ উভতি আহিছে। আৰু জনপ্ৰিয় অভিনেত্ৰী ভ্ৰান্তি মেধিৰ শক্তিশালী অভিনয়ৰ উপৰিও ছবিখনৰ ষ্টাৰ কাষ্টত আছে কিংকিনী ভট্টাচাৰ্য, অতুল পাচনি, ৰমেন তামুলী, বাৰুল ইছলাম আৰু অন্যান্য বহুতো পৰিচিত মুখ। ৰজনী বৰ্মনৰ কাহিনী, প্ৰযোজনা আৰু পৰিচালনাত নিৰ্মিত এই ছবিৰ ট্ৰেইলাৰত দেখুওৱা দৃশ্যৰাজিয়ে আপোনাক মুগ্ধ কৰিবই। নদীৰ বুকুত নাৱত গুলীয়াগুলী, হেলিকপ্টাৰৰ পৰা গুলীবৰ্ষণ, বক্সিং প্ৰতিযোগিতা, ৰোমান্স, আইটেম ছং আদিৰে এই ট্ৰেইলাৰত জিলিকি উঠিছে। এখন সফল বাণিজ্যিক ছবিৰ বাবে যি সকলো দৃশ্যশ্ৰব্যৰ প্ৰয়োজন সেইবোৰ ইয়াত সন্নিৱিষ্ট কৰাৰ চেষ্টা কৰিছে অগ্নিবীৰৰ দলটোৱে। ট্ৰেইলাৰখনৰ ভিত্তিত ক'ব পাৰি, যদি পূৰ্ণদৈৰ্ঘ্য ছবিখনো একেধৰণৰ আকৰ্ষণীয় হয় তেন্তে অগ্নিবীৰৰ অসমীয়া দৰ্শকৰ হৃদয় জয় কৰিব বুলি আশা কৰিব পাৰি। অগ্নিবীৰৰ সংগীত আৰু টেকনিকেল দিশত আছে কেইবাগৰাকী প্ৰতিষ্ঠিত লোক। গীতৰ কথা, সংগীত ৰচনা কৰিছে অজয় ফুকনে, গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, নীল আকাশ আৰু কুসুম কৈলাশ আদিয়ে। ইয়াৰ উপৰিও কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী এই তালিকাত আছে। চনু ডেকা আৰু ধৰ্ম থাপাৰ কেমেৰাৰ কামে ট্ৰেইলাৰটোক অতি আকৰ্ষণীয় ৰূপ দিছে। চিনেমাটোগ্ৰাফী বলিউডৰ সৈতে খোজ দিব পৰা হৈছে বুলি ক'লে বঢ়াই কোৱা নহ'ব চাগে। আনহাতে এই ছবিখনৰ আটাইতকৈ উল্লেখযোগ্য বিষয়টো হ'ল দক্ষিণ ভাৰতৰ পৰিচিত একশ্যন ডাইৰেক্টৰ RK শ্ৰীৰ দ্বাৰা ছবিখনৰ একশ্যন দৃশ্যৰ কোৰিঅ'গ্ৰাফী কৰা হৈছে, যাৰ প্ৰভাৱ ট্ৰেইলাৰত স্পষ্টকৈ দেখা দিছে। মানে এইটোৱে ক'বলৈ বিচাৰিছোঁ যে একশ্যনৰ দৃশ্যসমূহ বলিউড অথবা চাউথৰ চিনেমাতকৈ কোনো গুণে কম হোৱা নাই বুলি ক'ব পাৰি। অৱশেষত ট্ৰেইলাৰটি কেইবাবাৰো চোৱাৰ পিছত মোৰ ব্যক্তিগত অভিমত হ'ল অসমীয়া চলচ্চিত্ৰ সুদিনৰ তালিকাত অগ্নিবীৰৰ নামটো যুক্ত হ'ব পাৰে, যদিহে ট্ৰেইলাৰৰ দৰে ফুল লেংথ চিনেমাখনৰ কামো একেধৰণৰ হয়। এখনি অসমীয়া চিনেমাৰ ট্ৰেইলাৰ হিচাপে ট্ৰেইলাৰটো চাই মোৰ খুবেই ভাল লাগিছে। আপুনি বাৰু ট্ৰেইলাৰটো চালেনে? যদি চাইছে, আপোনাৰ বাৰু কেনেকুৱা লাগিল? কমেণ্টত আপোনাৰ অভিজ্ঞতাৰ কথা লিখি জনাওক। আৰু এই ট্ৰেইলাৰৰ ভাল লগা কথাবোৰ সম্পূৰ্ণ চিনেমাখনত দেখিবলৈ পোৱাৰ আশাবোৰ সম্পূৰ্ণ চিনেমাখনত পূৰ্ণ হ'বনে নহয় সেই কথা জানিবলৈ 10 অক্টোবৰ ছবিখন চোৱালৈ বাট চাব লাগিব। আৰু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চোৱাৰ পিছতে অগ্নিবীৰৰ সবিশেষ লৈ আপোনালোকৰ কাষত উপস্থিত হ'মহি। তেতিয়ালৈকে ভালে কুশলে থাকক। যদি মোৰ ভিডিঅ'টি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আপোনাৰ মতামত আমাৰ বাবে মূল্যৱান। ধন্যবাদ। জয় আই অসম।